নমস্কাৰ টেট পৰীক্ষাৰ্থীসকল ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ গণিত বিষয়ৰ লাভ আৰু লোকচানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। গুৰুত্ব সহকাৰে চাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। বলক পৰীক্ষাৰ্থীসকল। প্ৰশ্ন 1, এজন দোকানীয়ে ছাতি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব। এইটো কেনেকৈ কৰিম? সমাধান কিনা দাম দিয়া আছে যিটো কষ্ট প্ৰাইচ 320 টকা এণ্ড বিক্ৰী দাম 380 টকা। যিহেতু বিক্ৰী দাম ডাঙৰ, তেওঁৰ লাভ হ'ব। লাভ কিমান হ'ব? বিক্ৰী দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিলে আমি লাভ পাই যাম। কিনা দাম বিক্ৰী দাম কিমান পাইছিলোঁ? 380 মাইনাছ কিনা দাম 320 টকা। এইটো 60 টকা পালোঁ লাভ। এটাকে শতকৰা লাভ উলিয়াব লাগে। শতকৰা লাভৰ এটা ফৰ্মুলা আছিলে, লাভটো ওপৰত দিয়ে ক'ৰ পৰা লাভ হ'ল? কিনা দামৰ পৰা লাভ হ'ল। কিনা দামটো তলত দিয়া হয়। কিনা দাম পূৰণ 100% এটা পূৰণ কৰি দিয়া হয়। এতিয়া লাভ যিহেতু আমি উলিয়ালোঁ, এতিয়া লাভ যিহেতু পাইছিলোঁ কিমান? 60। কিনা দাম পাইছিলোঁ 320 টকাৰ পৰা কিমান লাভ হৈ গ'ল? কিমান শতাংশ লাভ পালে সেইটো উলিয়াব লাগে। লাভ 0 কাটি যাব, সেইটো 4ৰে যাব। 4 8 = 32, 4 8 × 32, আকৌ 4 25 100, আকৌ 2 4 × 8, 2 এটা থাকি গ'ল, 2 3 × 6। ওপৰত কিমান থাকিলে? 3 পূৰণ 25, তলত 4। শতাংশ চিনটো এনেকৈ আহিব। 3 25 75, 3 25 কিমান? 75, তলত 4। এইটো হৰণ কৰিব লাগিব। কেনেকৈ হৰণ কৰিম? 75 লগত 4ৰে হৰণ কৰিম। 4 4 × 4 5 3, 4 8 × 32, 3 দশমিক আহি যাব। 4 7 × 28 28, 2 নামিব। শূন্য এটা দিব পাৰে যিহেতু দশমিক দিব। 4 5 × 20। চ' এনেদৰে ইয়াৰ 18.75 শতাংশ। ইয়াৰ শুদ্ধতৰটো 18.75 শতাংশ। ইয়াৰ এনচাৰটো ক'ত হ'বগৈ এতিয়া? B2 ইয়াৰ এনচাৰ হ'ব। চ' এনেদৰে ইয়াৰ সমাধান কৰা হয়। প্ৰশ্ন 2, গৰিমাই এখন শাৰী 1240 টকাত কিনি পিছত 1148 টকাত বিক্ৰী কৰে। তেওঁৰ লোকচানৰ শতকৰা হাৰ হ'ব A 7.5 শতাংশ, B 8 শতাংশ, C 7 শতাংশ, D 9 শতাংশ। এতিয়া ইয়াৰ সমাধান কেনেকৈ কৰিম? সদায় কিনা দামটো আমি লৈ লওঁ। কিনা দাম যিটো পালোঁ, কিনা দাম যিটো দিয়া আছে 1240 টকা। বিক্ৰী দাম যিটো দিছে, বিক্ৰী দাম 1148 টকা। যিহেতু বিক্ৰী দাম সৰু হৈছে, কিনিছিলে 1240 টকাত, বিক্ৰী কৰিলে 1148 টকা। এনেও লোকচান হ'ব। এইটো লোকচান কিমান হ'ব? লোকচান কিনা দামৰ পৰা বিয়োগ কৰি দিলে হ'ল। কিমান পৰিমাণ লোকচান হৈ গ'ল এইটো গম পাই যাম। কিনা দাম আছিলে 1240 টকা মাইনাছ বিক্ৰী দাম আছিলে 1148 টকা। এইটো আমি বিয়োগ কৰি দিম। 10ৰ পৰা 7 গ'লে 3,
ইয়াত থাকিলে 13 13 পৰা 4 গ'লে 9 11 পৰা 11 গ'লে 0 10 পৰা 7 গ'লে 3 ইয়াত থাকিলে 3 13 পৰা 4 গ'লে 9 9 4 13 93 টকা লোকচান হৈ গ'ল যেহেতু কিনিছিলে 1240 টকাত আৰু বিক্ৰী কৰিলে 1148 টকাত 93 টকা লোকচান কৰি সি বিকিলে এটা তেওঁৰ লোকচানৰ শতকৰা হাৰ কিমান হ'ব লোকচানৰ শতকৰা হাৰ এটাকে লোকচানৰ শতকৰা হাৰ কিমান হ'ব লোকচানৰ শতকৰা হাৰ অদাই লোকচানটো ওপৰত দিয়া হয় কৰ পৰা লোকচান হৈ গ'ল অদাই কিনা দামৰ পৰা লোকচান হ'ব 1240 ৰ পৰা লোকচান হ'ব এটা 100% কিনা দামৰ পৰা কষ্ট প্ৰাইচ অদাই তলত থাকে কিনা দামটো অদাই তলত থাকিব আৰু লোকচান কিমান হ'লে এৰ ওপৰত থাকিব এটো কাটকুট কৰিলে কিমান হ'ব এটো এটা কাটি গ'ল তাৰ পাছত ইয়াত 10 টো ওপৰৰ 93 লগত পূৰণ হ'ব 93 ইবল হইন 124 থাকিলে এটো হৰণ কৰোতে কিমান বাৰ যাব 7.5 7.5 হ'ব কৰি চাব 7.5 ইয়াৰ শুদ্ধ উত্তৰটো ক'ত আছে বুলি ক'লে এ টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7.5 সো এনেদৰে ইয়াৰ সমাধানটো উলিয়াব পাৰি প্ৰশ্ন 3 এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম হ'ব কেনেকৈ কৰিম এটো সমাধানটো কৰিম সাইকেলখনৰ যেটো কিনা দাম দিয়া আছে কিনা দাম নাই কিনা দামটো আমি লৈ লম কিনা দামটো আমি কষ্ট প্ৰাইস বুলি কয় 2000 টকা লাভ যেটো দিয়া আছে 8% লাভ কিমান দিছে লাভৰ পৰিমাণ কিমান হ'ব যেটো 8% লাভ হৈছে 8% লাভ কৰ পৰা লাভ হৈছে 2000 টকাৰ পৰা লাভ হৈ গ'ল 8% লাভ 100 টকাত 8 টকা আসলতে 100 টকাত 8 টকা হলে 2000 টকাত কিমান লাভ হ'ব এটো কাটি যাব 8 দুগুণ 16 160 টকাৰ লাভ হ'ব 160 টকা লাভ হ'ল এতিয়া ইয়াৰ বিক্ৰী দামটো আমি পাই যাম এতেকে বিক্ৰী দাম কেনেকৈ পাম কষ্ট প্ৰাইসৰ লগত কিনা দাম যোগ লাভ নহয় জানো কিনা দাম যোগ লাভ কিনা দামৰ লগত লাভটো যোগ কৰিলেহে কিমান টকাত বিক্ৰী পাম এটো হৈ যাব কিনা দামটো আছিল 2000 টকা লাভটো 160 টকা মানে 2160 টকা 2160 টকাত বিক্ৰী কৰোতে 8% লাভ হৈছিল এই কাৰণে 2000 টকাত 100 টকা যদি 8 টকা হয় 2000 টকাত কিমান লাভ পাব 160 টকা পাব 160 টকাটো কিনা দামৰ লগত যোগ কৰিলেহে বিক্ৰী দাম পাব মানে তেও সাইকেলখন 2160 টকাত বিক্ৰী কৰিলে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপচন বি 2160 টকা প্ৰশ্ন 4 10টা কলমৰ বিক্ৰী দাম 14 টকা 14টা কলমৰ কিনা দামৰ সমান হলে লাভৰ শতকৰা হাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি কেনেকৈ পাম সমাধান ধৰা হল এটা কলমৰ কিনা দাম 1 টকা এটা কলমৰ কিনা দাম আমি কি ধৰিম এটা কলমৰ কিনা দাম সমান 1 টকা এতেকে 14টা কলমৰ কিমান হ'ব এতেকে 14টা কলমৰ কিনা দাম 14 1 টকা হ'ব এটাৰ 1 টকা হলে 14টাৰ 14 x হ'ব 14 x টকা প্ৰশ্ন মতে 10টা কলমৰ বিক্ৰী দাম প্ৰশ্ন মতে 10টা কলমৰ বিক্ৰী দাম 10টা কলমৰ বিক্ৰী দাম সমান 14x দিছে এটো চাই লওক 10টা কলমৰ বিক্ৰী দাম 14টা কলমৰ কিনা দামৰ সমান হলে লাভৰ শতকৰা হাৰ
যেহেতু 10টা কলমৰ বিক্ৰী দাম 14টা কলমৰ কিনা দামৰ লগত সমান বুলি কৈছে এইকাৰণে 14টা কলমৰ কিনা দাম আছিলে 14x এটাকে 10টা কলমৰ বিক্ৰী দামটো 14x হ'ব কাৰণ প্ৰশ্নমতে দিয়া আছে এটাকে এটা কলম বিক্ৰী কৰিলে বা একটা কলমৰ বিক্ৰী দাম কিমান হ'ব আমি একটা কলমৰ বিক্ৰী দাম ল'ম এটাকে একটা কলমৰ বিক্ৰী দাম 10টা কলমৰ বিক্ৰী দাম 14x হ'লে একটা কলমৰ বিক্ৰী দাম কিমান হ'ব 14x তলত 10 টো গুছি আহিব এইটো হ'ব একটা কলমৰ বিক্ৰী দাম কিমান হ'ব 14x / 10 10 ৰে হৰণ কৰি দিলে আমি একটা কলমৰ বিক্ৰী দাম পাই যাম এতিয়া কি কৰিম এটা কলম বিক্ৰী কৰোতে লাভ কিমান হৈছিল এটা কলম বিক্ৰী কৰিলে লাভ কিমান হ'ব এটা কলম বিক্ৰী কৰিলে লাভ কিমান হ'ব 14x ৰ পৰা এটা কলমৰ বিক্ৰী দামটো 14x / 10 তাৰ পৰা এটা কলমৰ কিনা দামটো বিক্ৰী দিলে হয় তেতিয়া লাভ পাই যাব এটা কলমৰ বিক্ৰী দামটো কিনা দামটোক বিক্ৰী দিলে এটা কলমৰ বিক্ৰী দামৰ পৰা কিনা দাম বিক্ৰী কৰি দিলে ইয়াৰ লাভ পাম কিমান লাভ হ'ব ইয়াত একেটা আছে এটো লহাগু লম 10 10 * 10 14x 10 * 10 একেৰে 14 * 14 আকৌ 1 10 * 10 10x 10 আৰু 100 পূৰণ হৈ যাব মানে 4x ইফালে 10 এটো কাটকুট কৰিলে কিমান হ'ব 2x / 5 মানে 2 2 * 4 2 5 * 10 2x / 5 লাভটো কিমান হ'ব ইমান টকা 2x / 5 টকা এতিয়া কি সুধিছে লাভৰ শতকৰা হাৰ উলিয়াব লাগে এটাকে লাভৰ শতকৰা হাৰ হ'ব লাভটো কিমান পাইছিল 2x / 5 2x / 5 এটো x হয় 5 সদায় এটা কলমৰ আমি উলিয়াইছো এটা কলমৰ কিনা দাম আছিল x সদায় কিনা দামৰ লগতে হ'ব এটো 100% এতিয়া 5 টো এনো তলৰ ৰাখি হয় কাৰণে 5 * x পূৰণ হৈ থাকিব কিন্তু 100% এটা কি হ'ব x কাটি যাব 5 20 100 মানে 40% লাভ হ'ল কিমান পাৰ্চেন্ট লাভ হৈ গ'ল 40% লাভ হৈ গ'ল সো এনেদৰে ইয়াৰ এনসাৰটো কৰিব পাৰে 40% লাভ হৈ গ'ল ভালকে এবাৰ চাই লয় 10টা কলমৰ বিক্ৰী দাম 14টা কলমৰ কিনা দামৰ সমান হ'লে লাভৰ শতকৰা হাৰ হ'ব এটো সো এনেদৰে ইয়াৰ শুদ্ধ উত্তৰটো পাব পাৰি সো ইয়াৰ 40% টো ক'ত আছে 40% টো ইয়াত অপচনটো চাব লাগিব সি ত আছে সি ইয়াৰ উত্তৰ কোৱেশ্চন 5 যদি কষ্ট প্ৰাইস 135 টকা লোকসান 5% তেন্তে বিক্ৰী দাম কিমান হ'ব এটো সমাধানৰ দ্বাৰা আমি শুদ্ধ উত্তৰ উলিয়াম কষ্ট প্ৰাইস দিয়া আছে 135 টকা দিয়া আছে কিমান দিছে 135 টকা লোকসানৰ শতাংশ দিছে 5% 5% মানে কি হয় 100 টকা লোকসান হয় 5 টকা 100 টকা লোকসান হয় সমান 5 টকা এটাকে 135 ত কিমান লোকসান হ'ব 100 টকাত 5% কে মানে 135 ত কিমান লোকসান হৈ গ'ল 5 ওপৰ থাকিব 100 ৰ তলত আহিব তাৰ পাছত 135 টো ইয়াত পূৰণ হৈ থাকিব 5 20 100 ইয়াত একেটা আছে 1 ৰ লগত 135 টো ওপৰলৈ গুচি যাব 135 হ'ল 20 টকা এটো হৰণ কৰিলে কিমান হ'ব 6.75 টকা কেনেকৈ কৰিব 135 20 ৰে কৰিম আমি 6 বাৰ গলো 6 2 12 শূন্য 6 9 5 1 নামিব দশমিক দিলো ক 7 বাৰ গলো 7 2 14 শূন্য 1 0 এটা দিব পাৰে 5 20 100 সো এনেদৰে 6.75 টকা লোকসান হৈ গ'ল 135 টকাত এতেকে বিক্ৰী দাম কিমান হ'ব এতেকে বিক্ৰী দাম হ'ব
বিক্ৰী দাম হ'ব কিমান হ'ব বিক্ৰী দাম কিনা দামৰ পৰা লোকচানটো বিয়োগ কৰি দিলে বিক্ৰী দাম পাই যাব কি যেহেতু 5% লোকচানকৈ বিক্ৰী কৰিছে সেইকাৰণে 135ৰ পৰাহে বিয়োগ কৰিব লাগিব কেনেকৈ বিয়োগ কৰিম এইটো চাই ল'ব 135.2 দিলোঁ যেহেতু 6ৰ পিছত দুটা অংক আছে সেইকাৰণে ইয়াৰ পৰা একেটা ল'লোঁ 10 হ'ল 10ৰ পৰা 5 গ'লে 5 ইয়াত কিমান 9ৰ পৰা 7 গ'লে 2 ইয়াত 4 থাকিলে 3ৰ পৰা একেটা ল'লোঁ 14 হ'ল 14ৰ পৰা 6 গ'লে 8 তাৰপাছত ইয়াত 2 থাকিলে এইটো 1টো নামিব মানে 128.25 টকা যেহেতু 5% লোকচান হৈছে বিক্ৰী দাম এনে কমিবই 135তকৈ এনে কমিবই সো এনেদৰে ইয়াৰ শুদ্ধ উত্তৰটো পাব পাৰি এবাৰ চাই লওক কষ্ট প্ৰাইচ 135 লোকচান 5% 100 টকাৰ লোকচান 5 টকা এটাকে 135ৰ লোকচান কিমান হ'ব এইটো কাটকৈ 6 কমি 7.5 টকা এই বিক্ৰী দাম কিনা দামৰ পৰা সেইটো কিনা দাম তাৰ পৰা লোকচানৰ পৰিমাণটো বিক্ৰী দিলে হ'ল তেতিয়া মানে বিক্ৰী দাম পাই যাম তো এনেদৰে ইয়াৰ শুদ্ধ উত্তৰটো পাব পাৰি ধন্যবাদ যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব যাতে ভৱিষ্যতে আৰু ভাল ভিডিঅ' দিব পাৰোঁ ধন্যবাদ